আহক আছে এটা খং কিয় নুঠিব কোৱাচোন বাৰু আপুনি বুলিহে ধৰিছে এটা চাবাচোন দেই আচ্ছা চাম চাব নালাগে মই যিটো কম তুমি শুনিছো আচ্ছা শুনিম তাই মোক কি কৈছে চাবা দেই চাম আৰে তুমি চাব নালাগে মই কিটো কৈছো শুনা আচ্ছা কথাটো কেনেকে আৰম্ভ হ'ল চাবা আচ্ছা চাইছো তুমি চাব নালাগে কথাটো কি কৈছো শুনা না আচ্ছা শুনিবলৈ দিছে কেনেকে আৰম্ভ হ'ল চাবা কথাটো আচ্ছা চাম কিনো খেলি মেলি কৈ আছ কি চাবাকে আছাগে আপুনিনো কি চাবা শুনাকে আছে চাবলৈ দিলে চাবলৈ দিয়ক শুনিবলৈ দিয়ক কিবা এটা চাবলৈতো মই শুনিব লাগিছে কিবা এটা শুনিবলৈতো মই চাবই লাগিছে এতিয়া চাম নে শুনিম সেইটো কওক তই একো কৰিব নালাগে মোৰ ভুল হ'ল যে মই তোক কলো কথাখিনি একদম ধুনীয়া পিতাই মোৰ থুতৈটো আছে মই আকৌ ছিঙি লৈ গৈছে বুলি ভাবিছো হে এখন এখন মোৰ টেবুল হোৱাট ইজ ইংলিছ আই জাষ্ট সুধিছো হোৱাট ইজ ইংলিছ হোৱাট ইজ লেংগুৱেজ অফ ইংলিছ ইংলিছ ইজ কোম্পানী কামিং ফ্ৰম ইষ্ট ইণ্ডিয়া কোম্পানী Language is the main equalism of domestication. There is no heart of communication without permission. Every man knows it very well that you can be not allowed, but you should not agreement on India Pani. কিহৰ ডিচিজন ট্ৰেইনৰ ডিচিজনটো কি ট্ৰেইনৰ ডিচিজন পাঞ্জাবী বাইদেউ মণিয়ে যে মণিয়ে মানে মোক সুধিয়ে আছে অ'কে কৰি দিওঁ নেকি আৰু যদি অ'কে কৰি দিওঁ কি কৈছে ছাৰ আপুনি এনেকে কওঁতে মোৰ কিবা বিয়া লাগি গৈছে আপোনাৰ বিয়াত আকৌ মোক ৰাখিব নোৱাৰিব ছাৰ গহিম হালধিও গহিম নোৱা মধুৱা পাঞ্জাবত গৈ ছোৱালী খুজিম খিচিৰি খুৱাম বলা তাৰাৰা নাই বৰলা ভাত খাওঁতে যাব আৰু গম পালো কি কৰি আছা দুইটা ইয়াত ছোৱালী চাই আছো পাগল কি নহয় মানে ছাৰ মই কাম এটাত আহিছিলো ছাৰ কি কাম ভিতৰত মাল আছে মানে তাকে বুলি চাইছো হা কি মাল মই মানে ছাৰ কাগজ এখন জেৰক্স কৰিব আহিছিলো ছাৰ জেৰক্স কৰিছ আকৌ বুলি ছোৱালী চাই গাৰ্লছ হোষ্টেলত ছোৱালী চাব আহিছে নাই ছাৰ নাই কি হ'লে এডালে চিকুটিছে চা ইয়াৰ মানে ছোৱালীও নেদেখিছো মই মাজে মাজে দুই এজনী দেখিছো ইয়াকো কৈছে ছোৱালী হুইচেল বুলি এনেই লিখি থৈছে মই তাক বুজাইছো হা যদি বাহিৰত পঠা বুলি লিখি ভিতৰত কাপোৰ বেচিছে কাষ্টমাৰে নেফালিছে কি হ'ল সেইটো তাক বুজাইছো আৰু মুঠতে আমি দুটা এতিয়া মাল দুটা চাই যাম চুপ যা ইয়াৰ পৰা আপুনি মই এনে যাবি নাই মাথা বেয়া কৰি দিছে মানে চেবি চাপাত একো নাছে বুলি কৈছে বিশ্বাস অকমান নকৰিছে মই ক'ব ফাৰ্ষ্ট ক্লাছ চাহ বনাই দিছো যি আছে তাকে বনাই আছো এই ভালকে বনাইছ নে নাই ফাৰ্ষ্ট ক্লাছ জোৱাই তোমাৰ মেটাৰটো বাদ দি মোৰ মেটাৰটোত গুৰুত্ব দিয়া আপোনাৰ ভনীয়েকৰ অকৰামীৰ কাৰণে আজি পেটৰ মেটাৰটো কি হৈছে খবৰ লৈছে চব তোমাৰ জহতে হৈছে মই কি কৰিলো হৌ আজি লঘোণে থাকিব লগীয়া হ'ল গতিকে তুমি মেটাৰটো চলিউচন কৰা কি মেটাৰ মেচিন এটা ঘৰত তুমি আনি দিয়া নানো অশান্তি হ'ব ঘৰত নহ'লে ভাতৰ মুখ আৰু কেতিয়াও নেদেখিম নাচাওঁ তেতিয়া আকৌ খাবলৈ নাপায় মই মৰিম সোমালীয়া দুৰ্ভিক্ষ হয় অতবিলাক মানুহ মৰিছে আমি দুটাও লগতে যাম মোহনে ইয়াত টি পাৰ্টি এটা দি দিবা চাহ হ'ল নে নাই ফাৰ্ষ্ট ক্লাছ পইচা ঘপককে মই নাযাব প্ৰথমতে চাহ খাই লওক সেইকাৰণে বিপদত তোৰ ওচৰলৈ আহো মই আছো চাহ খোৱা এসোপা কেনেকে বনালি ফাৰ্ষ্ট ক্লাছ দেখোন সেইদিন আছে কাৰণে নিমখ এমুঠি দি দিছো চাহ তিতা তিতা লাগিছে যে জালুক দি বনাইছো জালুক কেতিয়াৰ পৰা তিতা হয় জালুক নাছে কাৰণে পাঁচপন দি দিছো তেল মাৰি নিদিলি কিয় ঘুটলি মাৰি নিদিলি কিয় তাতকে ফেনাইল দি বনাব লাগিছিল গাখীৰ চাহ বুলি খালোহেঁতেন বিহৰো কাম কৰিলেহেঁতেন নাই এইটো কি চৰ মাৰিলে চা জানো মাৰ্কেটত নতুন আহিছিল কিয় ভিতৰতো চব বন্ধ হৈ গ'ল লাইট চাইট নুমাই গ'ল চব আন্ধা আন্ধা হৈ গ'ল চা দীঘলকে উশাহ লচোন দীঘলকে উশাহ ল আপুনি আছে নে গ'ল চা আছো আছো এডাল কি জেগা চৰ মাৰিছে দিনতে ৰাতি হৈ গ'ল চালা ছোৱালী পাগল টপা টুকু আছে কাক মাৰ লাচোন তাক কম্পিউটাৰটো সেই চাৰ টেবুলত থৈ আগে হ'ব বাইদেউ হ'ব
এই তই তলা খোল কি কৈছা কি কৈছা লৈ এটা ও মই উশাহ ল'ব নোৱাৰিছো নালাগে, উশাহ কৰি নাহিছে ও মই যাম মৰিলেও মৰি যা। এই দেখিছানে ইয়ালে অ চা এইটো অকলে বেলেগ গুৱাই দিয়কচোন কিয় এইটো দেখিলে মোৰ মাথা ঘূৰাইছে বুকু কষ্ট পাইছো বমি আহিছে আহিছে চা খিৰাইছে এইটোৱে তোক গুলিয়াই মাৰিম মই অ চা মই যদি মৰি গৈছো থানা চাহ কোনে দিছে এই চাহে নেখাওঁ কম্পিউটাৰ চুৰ কৰে কিয় কৰিছিলি ভুল হৈ গৈছে চা ভুল হৈ গৈছে কালিৰ প্ৰাতে থানাত ভৰি দিবি তোক ভৰি ভাঙি দিম মই ঐ চা ওপৰৰ ফালৰ পৰা কিবা এটা ভাঙকচোন ভৰি ভাঙিলে খোজকাঢ়িবলৈ দিগদাৰ হৈছে চা কি হৈছে ভৰিতে গুলিয়াও লাগি গ'ল চা বোলো বোৱাৰী কি কৰিছা দেউতা ঠাই সাৰিছো দেউতা আপুনি মোৰ দেউতা মই আপোনাৰ বোৱাৰী নহয় জানো বা বহুত সন্মান কৰিছা অ' এই শহুকক চাহ একাপ দিয়া এতিয়া ফাটলামি কৰি নাথাকিবচোন দেউতা মোৰ বহুত কাম আছে এয়া বাপেকৰ ব্যৱহাৰ কৰিছে আচ্ছা আমাৰ 2 লাখ টকা মালিকটো ক'ত আছে তই দেখোন কেকে ছাৰক ইনচাল্ট কৰিব পৰাও হলি কেকে চাই 2000 টকা নি পেলাই এতিয়ালৈকে মোক দিয়া নাছে 2000 টকাটো সিটো টকা মই তোলে থৈ দিছো নহয় সাফৰ দিওঁতে হয়তো গোন্ধায়ে থাকিলে টেবুলত কাম কৰোঁ এতিয়া টেবুলত আপোনাৰ পইচাটো খোৱাব মাজেদি আপোনাৰ বয়স হৈছে কেলে কষ্ট কৰিব লাগে আপুনি বহক মই আনি দিম নহয় বোৱাৰী বহু সন্মান কৰিছা আপুনি এইখিনিতে বহক মই সাউতকে আহি আছো দেই ভালকে আনিবাচোন মাছলৈ গৈছিলো মাংসহে আনিছো শহুৰ দেউতা পইচা আনিছা আনিছো দিয়া লোৱা আজি মই সকলোকে শিকাম verb আচ্ছা verb কিমান প্ৰকাৰৰ আছে কোনোবাই জানেনে বাৰু তোৰ হাতখন উঠি আছে এই আৰুৱা হাত নামা নাই সুস্মিতা জানিবও পাৰে একো ডাঙৰ কথা নহয় বাৰু কোৱাচোন মোহন verb কেই প্ৰকাৰৰ ভাব মানে এনে বহুত আছে verb বহুত প্ৰকাৰৰ কোনোবাই যদি এনেকে ভাবিছে কোনোবাই আকৌ এনেকে ভাবিছে কোনোবাই যদি এনেকে ভাবিছে কোনোবাই যে এনেকে ভাবিছে কোনোবাই যদি মাকৰ কথা ভাবিছে কোনোবাই আকৌ কমল ভনীয়েকৰ কথা ভাবিছে মাইণ্ড ব্লয়িং এইবিলাক কথা কিতাপতো নাপায় বঢ়িয়া কৈ শিকিলি ডেকা ল'ৰা তই কাক কথা কৈছ বে এটা যে দিছো মোক কিয় দিবি গুৰুদেৱক হবলা দিয়ে মোক আৰু ছাৰক বাদ দি বাকী সকলক বজাই যা চবকে এফাল পৰা বজাই আছো লাগা এডাল যে দিছো বাস এইডাল কি ভাজ লৈছ মূৰ্খ কথাবিলাক মনত আছে নহয় খালি মই যিবোৰ শিকাইছো সেইবোৰ সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ মানুহৰ আগত নকবি আপোনাৰ আগত কম সেই মূৰ্খ মোৰ আগতো নহয় কমল মুকুতাহঁতৰ আগত কবি মনত আছে নে নাই ষ্টাৰ্ট কিয় মাৰিছো বে আকৌ মোক কৈছে আহি কৈছে গুচি যাব ধৰি ৰাখ চা কোনোবা দম দিছ নেকি বে বহুত ডেঞ্জাৰ্ছ হৈ গৈছো কমল কমল আই কি কৰিছ এইবিলাক
আগতকে যে ডেকা হৈছো চুমা সলনি হৈ গৈছে এই তেৰিকা পুৰা নাকলৈকে জনজনাই গৈছে অ কমল কিয় চিঞৰি আছে নাই এই তাৰ লগত কথা আছে অলপ কি আছে মোকে কওক তোমাক ক'ব নোৱাৰি নহয় মই যে পাঁচদাবি লোৱা হৈ অকস্মাত হৈ গলি যে এই যে মই পাঁচদাবি মানুহ এটা দেখিছো আৰু এতিয়া এনেকুৱা হৈ গৈছে হয় নেকি লগে লগে মজা মোৰ ভাল লাগিছে কিন্তু কথা বাৰ্তা হোৱা নাই ভাষাটো কেনেকে শিকিছো আমাৰ শিকাইছে শিকাই দিব আপুনি ভাষাটো পাইছে মই দেখোন জন্মৰ আগত পাঞ্জাবী আছিলো পিছতহে শিকাই দিয়কচোন মানে ধৰ তই কোনোবা মানুহ এজনক সন্মান দিবি তেতিয়া কি কবি অ পাজি পেৰে পুনে ও পাজি পেণ্ডি পুণ্ডু হাতী পাঞ্জাবী পাৰিছো মানে তোক পাঞ্জাৱৰ পৰা মানুহ আহি উঠাই নিয়ে নেকি ঠিক নাই আকৌ ধৰ কোনোবাই তোক দম চম দিলে ধমকি দিলে মাৰপিট কৰিলে তেতিয়া কি কবি অ পাজি ইছ বাচ্চা কা জান লেগা কিয়া ক কিয় পাইছে এই থাপৰ মাৰিলে ক'ব লাগিব দম দিলে ক'ব লাগিব ও পাজি ইছ বাচ্চা কা জান লৈছা আৰে আকৌ 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 ও পাজি বাচ্চা কা জান লৈছা বঢ়িয়া বঢ়িয়া টুলুক টুলুক ধু টুলুক টুলুক ধু টুলুক টুলুক ধু টা না না মানে পাঞ্জাবী মানুহৰ যেতিয়া ফূৰ্তি লাগে তেতিয়া পাঞ্জাবী মানুহে কি কৰে কমল শুনাই দিয়ে কি কয় বলে বলে পইচা পইচা বলে বলে বহি দে এনেকে ল ৰেডি টুলুক টুলুক ধু টুলুক টুলুক ধু টুলুক টুলুক ধু টা না না টুলুক টুলুক ধু টুলুক টুলুক ধু টুলুক টুলুক ধু টা না না টুলুককে পইছো পাঞ্জাবী গিৰি টান আছে তে সহজ লাগে হা 1 2 3 1 4 1 5 5 1 6 1 7 1 8 9 10 11 12 12 1 13 14 2 1 3 1 4 4 1 5 1 6 1 7 9 10 11 নেলাগে আৰু যা মই পাইছো একদম অকে আকৌ কিয় মাৰিছে মনত পেলা ডাইলগ পাজি বাচ্চা কা জান লৈছা কমল বল এৰি দে এতিয়া ইয়াক ও বলদে টুলুককে পইছো সা টুলুক मुझे नींद ना आए ओ मुझे सैन ना आए मुझे नींद ना आए কি জ্বালা হৈছে এতিয়া টেমা ভৰা যৌৱন আছে মোৰ তিলিকি বজাই দিম জেগাত ছোৱালী হাজি দিছিল না এজনী আমাৰ সুস্মিতা মৰম লাগে বিয়া বৰা মানুহ সো এতিয়া আপুনি আপোনাৰ সেক্সটো লিখক মানে মই জানো কিবা মেল ফিমেল মই মেল হ'ম ন স্পেলিংটো ভুল হৈছে S E X এইটো ইমান ইউজ নহয় যে শেষৰ ফালৰ যে বৰ্ণ এইটো আছে এইটো হৈ গ'ল কি হৈ গ'ল মহৰ লগতে মোকো মাৰিবি নেকি ডকা পৰিলে মাৰি পেলাব লাগিব তই মহ নেমাৰিবি মই কৈছো জীয়াই থাকিবলৈ দে মোক মানে শুই আছে হা পাছতে মোক আকৌ ইমান চিঞৰিছে মাতিছে মই চিগনেল দিছো এইডালে আকৌ বুজে নাপায় তই কি যোৱাই বডিগাৰ্ড দেখিবা কেঁচা আছে য'ত মোহন আছে তোৰ তোক আজি মই ৰচোনো তইনো কিয় শনিবাৰ বিমোদন সবিনয় নিবেদন এই যে এইকেইদিনমানৰ ভিতৰতে ঠাণ্ডা দিন এটা আছে মোৰ বিয়াখন পাতিম বুলি ভাবিছো সেইকাৰণে বিয়া দিনা ল'ৰাই ছোৱালীয়ে বুঢ়া বুঢ়ীয়ে কৈ মোৰ বিয়াখন হেঁচা মাৰি থব বুলি ভাবিছে কেনে প্ৰাৰ্থনা হাই মই ৰাজু শইকীয়া ভিডিঅ'টো ভাল পালে লাইক কৰক আৰু এনেকুৱা ধৰণৰ কমেডি ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰক ৰাজু ৰকষ্টাৰ